Hello everyone, welcome back to my channel. Innoity vlog la apnalokor majole ahisu. Aka kor hokole jote bhale ase. To thumbnail dekhi nischay gom paise sage. Joa 3 dine hobo hol aru current nasile ekdom inverter hek hoi gol. Ji hek gorom fan cheno nai obostha beya hoi goise. College to goisu generator chalai dia majote ako current gusi jay heneke hoise aru goromot thakibo para nai. To just okoman agot ahise moi 4:30 manot ahi paisu. Current ahise aru tar pisot okoman der pisot to আৰু যেহেতু কালি কাৰণে কেক এটা অৰ্ডাৰ আছিলে লগৰজনীয়ে দিছে তাই বাইকৰ বাৰ্থডে আছে তো সেইটো বনাব আছিলে কিন্তু কাৰেণ্ট নাছিলে কাৰণে মোৰ মানে বহুত টেনশ্যনো হৈ আছিলে কি কৰোঁ যদি কাৰেণ্ট নহা হ'লে কেঞ্চেলে কৰি দিলোঁ হয় কিন্তু মানে দি দিলে আৰু কাৰেণ্টটো ভগৱানে কাৰেণ্ট আহি গ'ল এতিয়া সেইকাৰণে কেকটো দেৰি নকৰি বনাই লওঁ কালি কলেজ যাওঁতে লৈ যাম তাইক দি দিম তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক স্কিপ নকৰি দেখুৱাই আছোঁ কি হয় কি নহয় কাৰেণ্টটো নাই যে একদম কাৰেণ্ট নাথাকিলে মানে অৱস্থাই বেয়া হৈ যায় মানুহৰ আৰু স্পেচিয়েলি গৰম দিনত মোৰতো বহুত বেছি ফেন নহ'লেতো নোৱাৰোঁ থাকিবলৈ কেনেকৈ যাই আছিলোঁ এইকেইদিন তো ভাগ্য ভাল আহিলে যেহেতু বতাহ ধুমুহা আহিছিলে 10 তাৰিখে চাগে ৰাতিকে সেইকাৰণে কাৰেণ্টটো গুচি গ'ল ক'ৰবাত কিবা বেয়া হৈছিলে তো সেয়াই চাই থাকক ভিডিঅ'টো দেখুৱাই আছোঁ কি কৰোঁ কি নকৰোঁ কেকটো কেনেকুৱা ডিজাইনৰ বনাওঁ সেইটো দেখুৱাই আছোঁ সেইকাৰণে চাই থাকক মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা যদি প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব যাতে এনেকুৱাবোৰ ভিডিঅ' আপোনালোকৰ মাজত আহি থাকে তো চাওকচোন আকৌ লাইনটো গুচি গ'ল এফালে বেটাৰটো বনাই ল'লোঁ গেছত তুলি দিওঁগৈ আৰু ক্ৰীমটো বিট কৰিলোঁ বাৰু ফ্ৰিজত থৈ দিছোঁ আৰু অকণমান ছেট হ'বলৈ এয়া চাওকচোন গোটেই আন্ধাৰ ফ্লেছটো জ্বলাইহে দেখুৱাই আছোঁ দেই গৰমো এইফালে ইমান তো আকৌ আহিলে কাৰেণ্টটো এতিয়া এয়া দেখিছে ন গোটেই ঘামি মেলি অৱস্থা বেয়া এটলিষ্ট মই ক্ৰীমটো বিট কৰি ফ্ৰিজত থৈ দিছোঁ অকণমান ছেট হ'বলৈ আৰু কেকৰ স্পঞ্জটো গেছত বহাই থৈ আহিছোঁ আৰু এইফালে কাৰেণ্টটো আহিলে মাহঁতে ফেনৰ তলতে বহি আছে ময়ো যাওঁ বহোঁগৈ ফেনৰ তলত নহ'লে এতিয়া মোৰ অৱস্থাটো ইমানে বেয়া হৈছে মৰি থাকিম মই ইমানে গৰম উঠিছে ঘামি মেলি মুচিহে ল'লোঁ এতিয়া আৰু ঘামি আছিলোঁ বোলে হাত চাত গোটেই ঘামি আছে কি হ'ব কাৰেণ্টটো অহা যোৱা কৰিছে মই ভাবিছোঁ কলেজৰ পৰা অহাৰ পিছত আহিলে যেতিয়া আৰু থাকিব কিন্তু নহয় আহিছে আকৌ বহুত দেৰিলৈকে গৈছে তাৰপিছত আকৌ আহিছে সেইবোৰে হৈ আছে তো সেয়াই কেকটো বনাওঁগৈ আৰু যেনে তেনে হ'লেও যিহেতু লগৰজনীয়ে বিচাৰিছে তো তাইক দিবতো লাগিবই মই অৰ্ডাৰ কেঞ্চেল কৰিবলৈ বেয়া লাগে কোনোবাই যদি অৰ্ডাৰ দিয়ে বনাই দিবলৈ কয় তো সেইটো কেঞ্চেল কৰিবলৈ বহুত বেয়া লাগে সেইকাৰণে মন নাযায় সেইকাৰণে মই তাইক কলেজত নক'লোঁ মাক ফোন কৰি সুধিছোঁ কলেজতে যে কাৰেণ্ট আছে নে নাই বুলিয়ে কৈ আছে তথাপিও মই কেঞ্চেল কৰা নাছিলোঁ গম পাইছোঁ যে কাৰেণ্টটো আহিব তো সেনেকৈ যেনে তেনেহ'লে মই বনাই দিম বুলি তো কাৰেণ্টটো আহি আছে বাৰু কিন্তু লগতে গৈও আছে তো সেয়াই দেখুৱাই আছোঁ কেকটো লাষ্টত দেখুৱাম মই সেনেকুৱা ডিজাইন এটা আগতেও বনাইছিলোঁ কিন্তু ডাঙৰকৈ বনাইছিলোঁ এইটো বেণ্ট কেকহে তাইক লাগে সেইকাৰণে বেণ্ট চাইজত বনাই দিছোঁ চেম ডিজাইন দি কি হয় এতিয়া লাষ্টলৈকে চাই থাকক দেই মই যাওঁ ফেনৰ তলত বহিবলৈ আৰু মোবাইলটো চাৰ্জ দি লওঁ লাইন আহিলে যিহেতু মোবাইলটো চাৰ্জ নাই তো এতিয়া কেকৰ যোগাৰ ধৰি ল'লোঁ এইফালে কাটি লৈছোঁ শ্লাইচকৈ এইফালে ক্ৰীমখিনি বিট কৰি থওঁ আৰু এইফালে আছে চকলেট কাটি লৈছোঁ মই দেখিছে ন এতিয়া আইচিং কৰোঁগৈ আৰু আইচিং কৰি মেলি ফ্ৰিজত ভৰাম নহ'লে আকৌ কাৰেণ্টটো অহা যোৱা হৈ আছে গম পাইছে আপোনালোকে এয়া চাওকচোন এনেকুৱা এটা মই বনাইছিলোঁ ডাঙৰ তো চেম তাইক সেনেকুৱাই লাগে বুলি ক'লে বেণ্টো চাইজত তো মই সেনেকুৱাই বনাই দিলোঁ চেম আৰু এতিয়া ফ্ৰিজত থৈ দিলোঁ তাৰপিছত মোৰ এইফালে মানি প্লেণ্টটো মই আনিছিলোঁ যে আইতাহঁতৰ ঘৰৰ পৰা শিৱসাগৰ ঘৰৰ পৰা সেইটো মই জেগা চেঞ্জ কৰিছোঁ দেখিছেই ন এই সৰু গিলাচটোত থৈছিলোঁ তাত জুৰিছিলে ডাঙৰ হৈছে নতুনকৈ ওলাইছে যিহেতু মই ডাঙৰ এটালৈ ট্ৰান্সফাৰ কৰি দিলে দেখিছে ন আৰু সৰু এটা ওলাইছেই ফুল নহয় চৰি দেই এইটো পাত এখন ওলাইছেই তো এতিয়া এই ফটোখন চাওকচোন বহি আছে যে মোৰ পাপা হয় আৰু ছাইডত থিয় হৈ থকাটো বৰ্তা সৰুৰে ফটো আৰু এতিয়া মোৰ পঢ়া টেবুলখন এইখনেই আৰু ইয়াতে পঢ়োঁ লেপটপটো থৈ দিয়া আছে তো কাম চাম কৰিলোঁ বহুতে দেখিছে ন মুখৰ ঘাম ওলাই মেলি এতিয়া মুখ হাত ধুই মই শুমেই আৰু টোপনি লৈছে আৰু এইফালে আমাৰ ম'মো কেনেকুৱা লাগিল ভিডিঅ'টো জনাব দেই থেংক ইউ ফৰ ৱাচিং বাই